কালি মানুহজনে বজাৰৰ পৰা ঔটেঙা আৰু কচু আনিছিলে আৰু আজি ৰাতিপুৱা আমাৰ মাছৰ দাদাজনে মাছ আধা কেজি দি থৈ গ'ল। ভাবিলোঁ কচুগুটি আৰু ঔটেঙা আছে যেতিয়া মাছৰ টেঙাৰ জোল এখনকে বনাওঁ। এইফালে মই মাছ 3 পিচ লৈছোঁ, বাকীখিনি মই ফ্ৰিজত থৈ দিছোঁ। আৰু কচুটো হৈছে এইটো, আমি আহিনা কচু বুলি কওঁ। আপোনালোকে কি কচু বুলি কয় জনাবচোন কমেণ্ট কৰি। এইফালে মই কেৰাহী পাতি দিছোঁ আৰু কেৰাহীটো গৰম হ'বলৈ অকণমান ৰৈ দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত মই তেল দি দিছোঁ। কচু আৰু ঔটেঙাখিনি অলপমান বইল কৰি লৈছোঁ। এইফালে অলপমান পানী উতলাই লৈছোঁ। তেল প্ৰায় গৰম হ'লে ইয়াতে মই মাছখিনি ফ্ৰাই কৰি লওঁ। আমাৰ মানুহ দুজন, মানুহজন আৰু মই, সেয়েহে মাছ 3 পিচ লৈছোঁ। আপোনালোকে আকৌ নক'ব দেই মাছ 3 পিচহে ভাজিছে নেকি। মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। ইয়াতে মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দিছোঁ। মই জলকীয়া সৰহকৈ দিছোঁ। আপোনালোকে যদি ইয়াতকৈও বেছি জ্বলা খায় বেছি জ্বলা দিব পাৰে, ইয়াতকৈও কম জ্বলা খায় যদি কম জলকীয়া দিব। তাৰপিছত মই কচুখিনি অকণমান পিটিকা কৰি মই ইয়াতে দি দিছোঁ। তাৰপাছত ইয়াত মই সোৱাদ অনুসৰি হালধি আৰু নিমখ দি পেলাই অলপ সময় লৰাই লৈছোঁ। অলপ সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই ইয়াতে উতলা পানীখিনি দি দিম। তাৰপাছত অকণমান উতল আহিবলৈ ঢাকনখন মাৰি দিম। তাৰপিছত এটা উতল অহাৰ পিছত মই ইয়াতে ঔটেঙাখিনি দি দিম। ঔটেঙাখিনি দিয়াৰ পিছত মই আকৌ ঢাকন মাৰি দিম। ঢাকন মাৰি পেলাই তাৰপাছত মই মাছখিনি ইয়াতে দি দিম। আৰু এইখন তেনেই সহজ পদ্ধতিৰে বনোৱা এখন ব্যঞ্জন। আপোনালোকেও ট্ৰাই কৰি চাবচোন, খাই বহুত বেছি ভাল লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। বাই বাই।